নমস্কাৰ ষ্টুডেণ্টছ, আজি মই ক্লাছ 8ৰ গণিতৰ এটা অধ্যায় বৰ্গ আৰু বৰ্গমূল আৰম্ভ কৰিবলৈ লৈছোঁ। বৰ্গ কাক বোলে? জ্যামিতিত আমি পাইছোঁ বৰ্গ হ'বলৈ হ'লে কি হ'ব লাগে? যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান, তেনেকুৱা চতুৰ্ভুজক জ্যামিতিত আমি বৰ্গ বুলি কওঁ। এতিয়া বৰ্গটোৰ কালি কিমান হয়? বৰ্গটোৰ আমি জানো চাৰিটা বাহু সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী। বৰ্গটোৰ কালি কিমান হয়? বাহু পূৰণ বাহু, গতিকে তাক আমি কি বুলি লিখো? বাহু স্কোৱাৰ। যদি এই বৰ্গটোৰ বাহু দিশ a হয়, তেতিয়াহ'লে ইয়াৰ কালি কিমান হ'ব? a স্কোৱাৰ। তাৰ মানে কি বুজিছো? a স্কোৱাৰ মানে a পূৰণ a। এক দুবাৰ পূৰণ কৰিছো, গতিকে a ৰ ঘাত কিমান হ'ব? 2। এই যে a ৰ ঘাত, সেইটোকে আমি কি বুলি কওঁ? বৰ্গৰ চিন, বৰ্গ স্কোৱাৰ। এতিয়া মই যদি এখিনি কি লওঁ? পূৰ্ণ সংখ্যাবোৰ লওঁ, তেতিয়া দেখিম যে কি কৰিব লাগে? এটা সংখ্যা নিজৰ লগতে পূৰণ কৰি যিটো পূৰণফল পাওঁ, সেই সংখ্যাটোৱে হৈছে প্ৰদত্ত সংখ্যাটোৰ বৰ্গ। ধৰা মই এটা উদাহৰণ হিচাপে ধৰিছো 8। 8ৰ বৰ্গ, গতিকে মই কি লিখিম? h স্কোৱাৰ। h স্কোৱাৰৰ অৰ্থটো কি হ'ব? 8 পূৰণ 8। দুইটা সংখ্যা 8ৰ লগত 8ক পূৰণ কৰিছো, পূৰণ কৰি কিমান পাম মই? 64। গতিকে 8ৰ বৰ্গ কিমান হ'ব? 64। ইয়াত এই চিনটোৱে কি বুজাইছে? বৰ্গ বুজাইছে। যিটো 8ৰ ঘাত যে 2 লিখিছো, এই 2টো হৈছে বৰ্গৰ চিন। আনহাতে বৰ্গমূল হৈছে বৰ্গৰ ওলোটাটো। ধৰা 16ৰ বৰ্গমূল কি বুলি যদি কয়, 16টোক মই এই চিনটোৰ তলত এইটোক বৰ্গমূলৰ চিন বুলি কোৱা হয়। 16ক লিখিলো 16। এই 16টোক মই কি বুলি লিখিব পাৰিম? কোন দুটা সংখ্যা নিজৰ লগত নিজে পূৰণ হলে আমি 16 পাম। আমি দেখিছো 4 পূৰণ 4 যদি কৰো তেতিয়াহলে 16 পাওঁ। গতিকে ইয়াৰ বৰ্গমূল আমি দুটা 4 জোৰ পাতি আছে, গতিকে এটা 4 যেতিয়া বাহিৰলৈ উলিয়াই আনিম, তেতিয়াহলে 16ৰ বৰ্গমূল কি হ'ব? 4। আনহাতে 4ৰ বৰ্গ হ'ব 16। গতিকে বৰ্গমূলটো বৰ্গৰ ওলোটা এটা প্ৰক্ৰিয়া। এই তালিকাখন মই যিখন বনাইছো, 0ৰ পৰা আৰম্ভ কৰি 20লৈকে সংখ্যাবোৰৰ বৰ্গ দেখুওৱা হৈছে। এতিয়া আমি যদি চাওঁ দুভাগৰ 1ৰ বৰ্গ কি? ইয়াৰ বৰ্গ কি হ'ব? দুভাগৰ 1 পূৰণ দুভাগৰ 1 সমান 4/1। এইটো কিন্তু কি সংখ্যা নহয়? পূৰ্ণ সংখ্যা নহয়, ভগ্নাংশ। বৰ্গটো ভগ্নাংশত ওলালে, গতিকে এইটোক আমি পূৰ্ণ বৰ্গ বুলি নকওঁ। পূৰ্ণ সংখ্যা যিহেতু নাপালো, গতিকে এইটো পূৰ্ণ বৰ্গ সংখ্যা নহয়। এইবোৰ সব পূৰ্ণ বৰ্গ সংখ্যা। আকৌ আমি চাওঁ যে বৰ্গ সংখ্যাত কাহানিও ঋণাত্মক আমি নাপাম। চোৱা, মই যদি চাওঁ এতিয়া দুটা ঋণাত্মক অখণ্ড সংখ্যা ললো, -6 স্কোৱাৰ সমান কি হ'ব? -6 ইনটু -6 সমান কিমান হ'ব? মাইনাছে মাইনাছে প্লাছ 6 6 গুণ 36। তেতিয়াহ'লে 36ৰ বৰ্গমূল কি হ'ব? -6ও হ'ব পাৰে। গতিকে বৰ্গত কাহানিও ঋণাত্মক সংখ্যা নাপাম। এতিয়া এটা মন কৰিবলগীয়া কথা, আমি যিমানবোৰ বৰ্গ সংখ্যা লিখিছো, এই বৰ্গ সংখ্যাবোৰত 0 1 4 5 6 আৰু 9ৰ বাহিৰে বেলেগ অংক নাই এককৰ ঘৰত। এককৰ ঘৰত তুমি চোৱা, এইটো যেতিয়া 1 স্কোৱাৰ হৈছিলে 1, এইফালে 11 স্কোৱাৰ হলেও 121। এইটো যেতিয়া 9 স্কোৱাৰ হৈছিলে 81, তাৰ এককৰ ঘৰতো 1 আছে। এইফালে 19 স্কোৱাৰ সমান 361, তাৰ এককৰ ঘৰতো 1 আছে। গতিকে 1 থাকিব পাৰে আৰু 4 থাকিব পাৰে, 5 থাকিব পাৰে, 9 থাকিব পাৰে, 6 থাকিব পাৰে বা 0 থাকিব পাৰে। আৰু কোনো বৰ্গ সংখ্যাৰ এককৰ ঘৰত 2 3 7 আৰু 8 থাকিব নোৱাৰে। মন কৰিবা। আৰু এটা কথা চাবলগীয়া যে এই অংককেইটা যদি এককৰ ঘৰত থাকে, তেতিয়াহ'লে হয়তো তাৰ বৰ্গমূল ওলাব, কেতিয়াবা কিন্তু নোলাবও পাৰে। যদিহে বৰ্গমূল ওলাই, তাৰ এককৰ ঘৰত এই অংককেইটা থাকিবই লাগিব। আৰু এটা মন কৰিবলগীয়া কথা, বৰ্গৰ সংখ্যাত যদি 0 থাকে, বৰ্গৰ সংখ্যাত দুটা 0 থাকিলে তাৰ বৰ্গমূলৰ এককৰ ঘৰত এটা 0 থাকিব। আৰু যদি 4টা 0 থাকে, তেতিয়াহ'লে বৰ্গমূলত দুটা 0 থাকিব। 6টা 0 থাকিলে মানে 3টা 0 থাকিব। কিন্তু 0 যদি 3টা থাকে, এটা থাকে বা 5টা থাকে, তেতিয়াহ'লে তাৰ কাহানি পূৰ্ণবৰ্গ নোলাব। আৰু এটা কথা মন কৰিবলগীয়া, চোৱা, যিবোৰ অযুগ্ম সংখ্যা পাইছো 1 3 5 7 9, এইবোৰ অযুগ্ম সংখ্যা। এই অযুগ্ম সংখ্যাবোৰৰ বৰ্গ সদায় অযুগ্ম সংখ্যা হৈছে 1 9 25 49 আৰু 81। আনহাতে যদি আমি চাওঁ যুগ্ম সংখ্যাবোৰৰ ক্ষেত্ৰত 2 12, এইবোৰ যুগ্ম, ইহঁতৰ বৰ্গবোৰো যুগ্ম সংখ্যা হৈছে।
4 আৰু 14 যুগ্ম সংখ্যা, ইহঁতৰ বৰ্গও যুগ্ম সংখ্যা হৈছে। সেইদৰে 6, 8, 10, 20, 18, 16, 14 এই আটাইবোৰ যুগ্ম সংখ্যা, ইহঁতৰ বৰ্গটো যুগ্ম সংখ্যা হ'ব। এটা আমোদজনক কথা চাবা, অযুগ্ম সংখ্যাবোৰ আমি জানো, অযুগ্ম স্বাভাৱিক সংখ্যাবোৰ যদি মই একাধিক ক্ৰমে যোগ কৰি যাওঁ সদায় একোটা বৰ্গ সংখ্যা পাওঁ। প্ৰথমটো অযুগ্ম স্বাভাৱিক সংখ্যা হৈছে 1, 1ৰ বৰ্গ সদায় 1। তাৰ পিছত 1 যোগ 1ৰ পিছৰ অযুগ্ম সংখ্যাটো হৈছে 3 সমান 4, 4টো আমি এটা বৰ্গ সংখ্যা পালো। ইয়াত দুবাৰ যোগ কৰিছো দুটা অযুগ্ম সংখ্যা, গতিকে 4ৰ বৰ্গমূল হ'ব 2। ইয়াৰ পিছত যদি চাওঁ মই 1 যোগ 3 যোগ 3 পিছৰ অযুগ্ম সংখ্যাটো হৈছে ক্ৰমিক অযুগ্ম সংখ্যাটো 5। এইকেইটাৰ যোগফল হ'ব কিমান? 5 × 8 = 9। গতিকে 9টো এটা পূৰ্ণবৰ্গ সংখ্যা আৰু 3টা ক্ৰমিক অযুগ্ম সংখ্যা মই যোগ কৰিছিলো, গতিকে 9ৰ বৰ্গমূল হ'ব 3। তাৰ পিছত যদি মই চাওঁ 1 যোগ 3 যোগ 5 যোগ 7 সমান 16। 16টো এটা পূৰ্ণবৰ্গ সংখ্যা, 16ৰ বৰ্গমূল হৈছে 4। আমি কেনেকৈ গম পালো? ইয়াত মই কেইটা অযুগ্ম সংখ্যা যোগ কৰিছো? ক্ৰমিক অযুগ্ম সংখ্যা 4টা, গতিকে 16ৰ বৰ্গমূল হ'ব 4। সেই ধৰণে মই 121ৰ যদি বৰ্গমূল উলিয়াবলৈ দিয়ে তেতিয়া মই 121ক ক্ৰমাগতভাৱে অযুগ্ম সংখ্যাবোৰ বিয়োগ কৰিবলৈ ওলাই যাব। মই এইটো কৰি দেখুৱাইছো। 121 প্ৰথমতে মই বিয়োগ কৰিলো 1, কিমান পাম? 120। এতিয়া 120ৰ পৰা মই কি বিয়োগ কৰিম? 1ৰ পিছৰ ক্ৰমিক অযুগ্ম সংখ্যাটো হৈছে 3, কিমান পাম? 117। 117ৰ পৰা আকৌ মই ইয়াৰ পিছৰ অযুগ্ম সংখ্যাটো 5 বিয়োগ কৰিলো, কিমান পাম? 112। 112ৰ পৰা মই এইবাৰ 5ৰ পিছৰ অযুগ্ম সংখ্যা 7 বিয়োগ কৰিলো, পালো 105। 105ৰ পৰা এইবাৰ মই 9 বিয়োগ কৰিলো, পাম 96। 96ৰ পৰা এইবাৰ মই 11 বিয়োগ কৰিব লাগিব। 9ৰ পিছৰ ক্ৰমিক অযুগ্ম সংখ্যা হৈছে 11। 11 বিয়োগ কৰি দিলো, বিয়োগ কৰি দিলে পাম 85। 85ৰ পৰা এইবাৰ মই 11ৰ পিছৰ অযুগ্ম সংখ্যা 13 বিয়োগ কৰিম, 13 বিয়োগ কৰিলে পাম 72। এতিয়া 72ৰ পৰা মই বিয়োগ কৰিম 15। 15 বিয়োগ কৰিলে কি পাম? 57। 57ৰ পৰা এইবাৰ মই 15ৰ পিছৰ অযুগ্ম সংখ্যাটো 17 বিয়োগ কৰিম, কিমান পালো? 40। 40ৰ পৰা এইবাৰ মই 19 বিয়োগ কৰিব লাগিব, 21 পালো। ইয়াৰ 19ৰ পিছৰ অযুগ্ম সংখ্যাটো হৈছে 21, গতিকে 21ৰ পৰা 21 বিয়োগ কৰি কিমান পাম? 0। 0 যেতিয়া ওলাই গ'ল তেতিয়াহ'লে আমি কেইবাৰ ইয়াত বিয়োগ কৰিলো সেইটো চাই 121ৰ বৰ্গমূল উলিয়াব পাৰিম। এতিয়া কেইবাৰ কৰিলো চোৱা, এবাৰ, দুবাৰ, তিনিবাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ, 10 বাৰ আৰু 11 বাৰ। 11 বাৰ বিয়োগ কৰাৰ পিছত 0 পালো, গতিকে 121ৰ বৰ্গমূল আমি নিৰ্ণয় কৰিব পাৰো কিমান? 11। এইটো এটা আমোদজনক।